আপোনাৰ যদি টয়লেট বা আপোনাৰ পায়খানা টান হয় আৰু ক্লিয়াৰ নহয় আৰু বহু সময়ৰ কাৰণে লেট্ৰিনত বহি থাকিবলগীয়া হয়, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মই ডক্টৰ হীৰজ্যোতি ডেকা। আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম আপোনাৰ পায়খানা ক্লিয়াৰ নোহোৱাৰ 7টা কাৰণ আৰু ইয়াৰ ঘৰুৱা উপায়। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আৰু এই ভিডিঅ'টোৰ শেষত আমি ডিছকাছ কৰিম আপুনি যদি এই সকলোবোৰ কাম কৰাৰ পিছতো আপুনি যদি ভাল নাপায়, কোনবোৰ মেডিচিন ল'বলগীয়া হ'ব পাৰে। আমাৰ প্ৰথম ভুলটো হ'ল আমাৰ প্লেটত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ ৰিচ ফুড নথকাটো, মানে আহজাতীয় খাদ্য নথকাটো। আহজাতীয় খাদ্য বা এই ফাইবাৰবোৰৰ কাম হ'ল আমাৰ ইণ্টেষ্টাইনত, মানে আমাৰ পেটৰ ভিতৰত পানী ধৰি ৰখাটো, যাৰ ফলত আমাৰ লেট্ৰিনটো ঢিলা হ'ব আৰু আমি ইজিলি পাছ কৰিব পাৰিম। আৰু যদি আপুনি ফাইবাৰ ৰিচ ফুড কমকৈ খায়, তেতিয়াহ'লে আপোনাৰ লেট্ৰিন টান হ'ব আৰু ইয়াক পাছ কৰিবৰ কাৰণে বহুত কষ্ট হ'ব। ইয়াৰ সলিউশ্যন কি? অবভিয়াছলি আপোনাৰ খাদ্যত ফাইবাৰ ৰিচ ফুড বঢ়োৱাটো। তাৰ কাৰণে আপুনি যেইবাৰেই ভাত খায়, মন দিব যে সেইবাৰেই শাক পাচলি যাতে আপোনাৰ প্লেটত থাকেই আৰু মাজে সময়ে ফল মূল খাই থাকিব। ফল মূল খোৱা মানে এইটো নহয় যে আপুনি ইয়াক জুচ বনাই খাব, কাৰণ জুচ বনালে ইয়াৰ কোনো উপকাৰিতা নাপায়। আৰু আপুনি যদি ডায়েবেটিক হয়, আপোনাৰ কাৰণে মধুৰিআম খুব ভাল। মধুৰিআমৰ লগতে আপুনি আপেল খাব পাৰে, নাচপতি খাব পাৰে, আপুনি তিয়হ খাব পাৰে, আৰু ইয়াৰ লগত আপুনি এভেকাডো খাব পাৰে। এভেকাডো অকণমান দামী হয়, কিন্তু ই বহুত ভাল। আৰু মাজে সময়ে অ'টছ, বুট, মগু এইবোৰ পৰ্যাপ্ত পৰিমাণে খাই থাকিব, কাৰণ বুট মগুটো বহুত পৰিমাণৰ ফাইবাৰ পোৱা যায়। আৰু আমাৰ ছেকেণ্ড ভুলটো হ'ল আমি পৰ্যাপ্ত পৰিমাণে পানী নোখোৱাটো। কাৰণ আপুনি যদি ফাইবাৰ ৰিচ ফুড খাই আছে কিন্তু আপুনি পানী খোৱা নাই, তেতিয়াহ'লে ই ভাল কৰাৰ ঠাইত বেয়াহে কৰিব, আপোনাৰ গেছ হ'ব। কাৰণ আপোনাৰ এই ফাইবাৰবিলাকৰ কাম হ'ল আমাৰ পেটৰ ভিতৰত ইণ্টেষ্টাইনত পানী ধৰি ৰখাটো। পানী যদি ঠিকমতে নাখায়, তেতিয়াহ'লে আপোনাৰ এই অবভিয়াছলি একো কাম নিদিব। সেইকাৰণে আপুনি মন দিব যে দিনটোত 2ৰ পৰা 3 লিটাৰ পানী খায়, আৰু ইয়াক জুখিবৰ কাৰণে আপুনি লগত এটা 1 লিটাৰৰ বটল ৰাখি থ'ব। 3 নম্বৰ আৰু কমন ভুলটো আজিৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰৰ, এইটো হ'ল লেট্ৰিনত বহুত সময়ৰ কাৰণে বহি থকাটো। কাৰণ আজিৰ জেনেৰেশ্যনে যেতিয়া লেট্ৰিনত মোবাইল লৈ যায় আৰু মোবাইল স্ক্ৰল কৰি থাকে, বহু সময় ধৰি লেট্ৰিনত বহি থাকে, আৰু তাৰ ফলতো লেট্ৰিনটো টান হ'ব পাৰে। এইটো কেনেকৈ হয় বুজি লওক। এটা গাট ব্ৰেইন এক্সিছ থাকে, আমাৰ ব্ৰেইনৰ আমাৰ ইণ্টেষ্টাইনৰ লগত এটা কানেকশ্যন থাকে, যাৰ ফলত বাৱেল মুভমেণ্টটো প্ৰপাৰ হয়। আৰু যেতিয়া আপুনি এনি টাইম মোবাইলত ব্যস্ত থাকিব, তেতিয়াহ'লে আপোনাৰ এই গাট ব্ৰেইন এক্সিছটো আপোনাৰ ডিষ্টাৰ্ব হৈ যায়, আৰু তাৰ ফলত ভালকৈ লেট্ৰিন পাছ কৰিব নোৱাৰিব। আৰু ছেম প্ৰব্লেমটো কেতিয়া হয়, আপুনি যেতিয়া ভাত খোৱাৰ সময়ত আপুনি মোবাইল স্ক্ৰল কৰি থাকে, তেতিয়াও এই গাট ব্ৰেইন এক্সিছটো আপোনাৰ ডিষ্টাৰ্ব হয়, আৰু তাৰ ফলতো আপোনাৰ লেট্ৰিন টান হ'ব পাৰে। ইয়াৰ সলিউশ্যন কি? আপুনি যেতিয়াই ভাত খাব বা আপোনাৰ যেতিয়াই লেট্ৰিনত যাব, আপুনি যাতে মোবাইল ইউজ নকৰে। আমাৰ 4 নম্বৰ ভুলটো হ'ল লেট্ৰিন লগাৰ পিছতো আমি ধৰি ৰখাটো। বহু সময় যেতিয়া আমাৰ খাদ্যবোৰ আমাৰ ইণ্টেষ্টাইনত বহু সময়ৰ কাৰণে পৰি থাকে, তেনে কৰিলে কি হয়, আমাৰ ইণ্টেষ্টাইনৰ লাষ্টত যিটো আমাৰ লাৰ্জ ইণ্টেষ্টাইন বুলি কয়, তাৰ কাম হ'ল তাৰ পৰা পানীটো শুহা। যেতিয়া পানীটো আপোনাৰ বহু সময় পৰি থকাৰ পিছত পানীটো শুহি থাকিব, আৰু লাষ্টত এই লেট্ৰিনটো টান হৈ যাব, আৰু তাৰ ফলত পায়খানা পাছ কৰিবৰ কাৰণে আপোনাৰ বহুত কষ্ট হ'ব। আৰু তাৰ সলিউশ্যন হ'ল আপোনাৰ যেতিয়াই আপোনাৰ ফিল হয়, আপোনাৰ প্ৰেছাৰ আহে, তেতিয়াই যাতে আপোনাৰ লেট্ৰিনত যায়। আৰু ৱেষ্টাৰ্ণ ষ্টাইল কমোড ব্যৱহাৰ কৰাৰ ঠাইত আমাৰ ইণ্ডিয়ান ষ্টাইল কমোডটো ব্যৱহাৰ কৰক। আৰু তেনে কৰিলে আমাৰ ইণ্ডিয়ান ষ্টাইল কমোডত আমাৰ পায়খানা ক্লিয়াৰ হয়। আৰু আপোনাৰ যদি অকল ৱেষ্টাৰ্ণ টয়লেট আছে, তেতিয়াহ'লে আপুনি এই ফটোত দেখাৰ ধৰণে এখন ষ্টুল লৈ ভৰিখন দাঙি দিব। আমাৰ 5 নম্বৰ ভুলটো হ'ল দিনটোৰ বেছিভাগ সময় শুই বহি থকাটো, কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰাটো। তেনে কৰাৰ ফলত আমাৰ ইণ্টেষ্টাইনো ভালকৈ এক্টিভ নহয়, আৰু তেনে কৰিলে পায়খানাটো কচা হ'ব পাৰে। আৰু সেইকাৰণে আপুনি ভাত খোৱাৰ পিছত 15ৰ পৰা 20 মিনিট সময় আপুনি খোজ কাঢ়ক, আৰু দিনটোত কমচে কম আধা ঘণ্টা সময় আপুনি বেগাই খোজ কাঢ়ক, বা আপুনি চাইক্লিং কৰক, যিকোনো ধৰণৰ এক্সাৰচাইজ কৰিব পাৰে আপুনি। আৰু 6 নম্বৰ কাৰণটো হ'ল আমি খোৱা কিছুমান মেডিচিন, স্পেচিয়েলি কেলছিয়াম টেবলেট আৰু আইৰণ টেবলেট, যিকেইটা আমি কমনলি খাওঁ। স্পেচিয়েলি যিবোৰ প্ৰেগনেণ্ট মহিলা থাকে, তেওঁলোকে সদায় আইৰণ আৰু কেলছিয়াম টেবলেট খায়, আৰু তাৰ ফলত পায়খানাটো টান হয়। আৰু ইয়াৰ উপৰিও বহুত আন মেডিচিন আছে, আৰু এই মেডিচিনবোৰ খোৱাৰ পিছত যিটো আমাৰ এই সমস্যা হয়, সেই সমস্যাটো কেইদিনমান মেডিচিন খোৱাৰ পিছত ই নিজে নিজে ঠিক হয়। আৰু তাৰ পিছতো যদি ঠিক হোৱা নাই, তেতিয়াহ'লে ডক্তৰৰ সহায় লৈ মেডিচিনটো সলাই লওক। আৰু 7 নম্বৰ কাৰণটো হ'ল আপুনি যদি মানসিক সমস্যাত ভুগি আছে, যেনে ডিপ্ৰেশ্যন, এংজাইটি, এই সমস্যাবোৰত যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি বন্ধু বান্ধৱীৰ লগত এই কথাবোৰ শ্বেয়াৰ কৰক, আৰু ৰেগুলাৰ মেডিটেশ্যন কৰক। আৰু তাৰ পিছতো যদি ঠিক নহয়, তেতিয়াহ'লে ডক্তৰৰ সহায় লওক। ইয়াৰ উপৰিও আৰু কেইটামান বেমাৰ আছে, যিকেইটা বেমাৰটো এনেকুৱা সমস্যা হয়। ইয়াৰে প্ৰথমটো কমন বেমাৰ হ'ল হাইপথাইৰয়ডিজম। এইটো বেমাৰৰ লক্ষণবোৰ হ'ল দিনটোৰ বেছিভাগ সময় ভাগৰুৱা অনুভৱ কৰাটো, আৰু কমকৈ খোৱাৰ স্বত্বেও ওজন বঢ়াটো, আৰু চুলি সৰা আৰু ইৰেগুলাৰ পিৰিয়ডছ। ইয়াৰ উপৰি আপোনাৰ যদি ডায়েবেটিছ আছে আৰু ডায়েবেটিছ কণ্ট্ৰলত নাই। আৰু 3 নম্বৰ বেমাৰটো হ'ল IBS, ইৰিটেবল বাৱেল চিণ্ড্ৰম। এই বেমাৰটোত তলৰ পেটটো মাজে সময়ে কামোৰে, বিষায়,
আৰু ইয়াৰ উপৰিও পেটটো ফুলা ফুলা লাগে আৰু যদিও কোষ্ঠকাঠিন্য হয় কিন্তু মাজে সময়ে ডায়েৰিয়াও দেখা দিয়া যায়। এইকেইটা বেমাৰৰ যদি আপোনাৰ আছে বা এইকেইটা বেমাৰৰ লক্ষণ দেখা দিছে তেতিয়াহ'লে প্লিজ আপুনি ডক্টৰৰ সহায় ল'ব। আৰু এই সকলোবোৰ কৰাৰ পিছতো আপোনাৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন যদি ঠিক হোৱা নাই তেতিয়াহ'লে এইকেইটা মেডিচিন আপুনি খাব পাৰে। এইকেইটা অভাৰ দ্য কাউণ্টাৰ মেডিচিন হয়, মানে আপুনি প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ আপোনাৰ ওচৰৰ ফাৰ্মাচীৰ পৰা ল'ব পাৰে। প্ৰথমটো মেডিচিন হ'ল লেক্টোলছ সলিউশ্যন। এই মেডিচিনটো বেলেগ বেলেগ ব্ৰেণ্ড নামেৰে আপুনি ফাৰ্মাচীত পাব। কমনলি পোৱা ব্ৰেণ্ডটো হ'ল ডুফেলা আৰু 2 নম্বৰ মেডিচিনটো হ'ল বিশাকডাইল আৰু ইয়াৰ কমনলি পোৱা ব্ৰেণ্ডটো হ'ল ডাল্কোফ্লেক্স। এই দুটা মেডিচিনৰ ভিতৰত আপুনি অনলি এটা মেডিচিনহে ল'ব আৰু মেডিচিনটো খোৱাৰ পিছত আপুনি পৰ্যাপ্ত পৰিমাণে পানী খাব। আৰু এই মেডিচিনটো আপুনি বহুত দীঘলীয়া সময়ৰ কাৰণে খাই নাথাকিব। আৰু আপোনাৰ যদি বহুত দিন ধৰি বহুত মাহ ধৰি আপোনাৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যত ভুগি আছে, আপুনি কম সময়ৰ ভিতৰতে বহুত ওজন কমিছে, পায়খানাৰ লগত তেজ গৈছে, তেতিয়াহ'লে অতি সোনকালে আপুনি ডক্টৰৰ সহায় লওক। আৰু পায়খানাৰ লগত তেজ গ'লে কি কি বেমাৰ হ'ব পাৰে আমি নেক্সট ভিডিঅ'টোত আমি ডিছকাছ কৰিম। তাৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।